আমাৰ ইনষ্টাগ্ৰামত মানে 30K মানে কেকটো কাটিবই নাপালো এই অৱস্থা হৈ গ'ল সেইকাৰণে হেল্ল' গাইজ ৱেলকাম টু মাই ভ্লগ আজি মানে এটা বিশেষ কাৰণত নগাঁও যাবলগীয়া হ'ল আমি এতিয়া মৰিগাঁৱৰ পৰা আহি নগাঁও পাম এতিয়া মানে পোৱা নাই এতিয়া আধা ৰাস্তাতে ৰখি লৈছোঁ ভিডিঅ'টো কৰিবৰ কাৰণে এতিয়া কি যাবানে নে আকৌ ৰখিবা ব'লা বৰষুণ পোৱাৰ কাৰণে ৰখিছিলোঁ তো ব'লা এতিয়া যাওঁ নগাঁৱলৈ কি কামত যাওঁ আপোনালোকে যদি জানিব বিচাৰে ভিডিঅ'টো শেষলৈ চাই থাকক কি ল'বলৈ আহিছা টুপি কিবা কিবি খুলি ল'ব লাগিব দেখিব ভাল দেখিব ধুনীয়া স্বাস্থ্য ঠিক আছে ঘূৰি দিয়াচোন পিছফালে পাবা চাব লাগিব এতিয়া এয়া বস্তু চস্তু কিনি হৈ গ'ল এতিয়া ক'ত যাম ভাবি আছো তাকে ক'ত যাম নো ক'ত যাবা বৰষুণ দেখা নাই বতৰটো দেখা নাই বতৰটো দেখিছো এতিয়াতো আহিছো আকৌ ঘপককে অহাটো নহয় ন এতিয়া আহিছো এতিয়া কিবা এটা কিবা এটা খাবা তাৰপিছত যামগৈ আৰু এতিয়া আমি আহি আছো এতিয়া ক'ত আহি আছো নাজানো কিন্তু দেই কিবা এটা খাম নগাঁও পৰা কোনে কোনে চোৱা জনাই দিবা নগাঁৱৰ পৰা কোনে কোনে ভিডিঅ' চোৱা জনাবা তো আমি আহি পেলাই ক'ব পাইছোঁ কি দাসিংফা ৰিজৰ্ট খাবলৈ ৰখি আছোঁ খাবলৈ দিয়াই নাই বাহা এতিয়া হৈ থাকিব নেকি পাৰিবা দিয়া ব'লা বৰষুণ ধৰিছে নহয় হৈ গ'ল ব'লা ফটো এখন উঠা এই মোবাইলটোত এইটো ওলাই আছো ব'লা চাবি একদম স্কুটিতে লগাই পেলাই থৈ গ'লি চাবি স্কুটিত লগাই যদি হেৱা হয় থৈ গৈছো মই এই মানুহটোক কৈ গৈছো মানুহটো কৈ গ'ল এতিয়া পাহৰি গৈছে বেলেগৰ বয়ফ্ৰেণ্ডে নিজে মানে ভিটি হ'লেও বেলেগক পিন্ধায় কিন্তু আমাৰ দৰে নিজে বাচিব কিন্তু মানে মৰিলেও মৰা একো মানে হেৰি নাই কেনেকে দৌৰি দৌৰি আছে এটা মানে কেক আনিছিলোঁ আমাৰ ইনষ্টাগ্ৰামত মানে 30K মানে হৈছিলে সেইকাৰণে মানে ভাবিছিলোঁ কেকটো কাটিম কিন্তু খুলি পেলাই দেখিছোঁ মানে কেকটো একদম অৱস্থা বেয়া কেকটো দেখুৱাই দিয়া আকৌ অৱস্থাটো খুলি পেলাই দেখাই দিওঁ কেকটো মানে একদম বহুত অৱস্থা বেয়া আৰু কেকটো কাটিবই নাপালোঁ এই অৱস্থা হৈ গ'ল সেইকাৰণে আধা আধি খাই পেলাই শেষ কৰি থৈ দিলোঁ তাৰপৰা মানে 30K ফলোৱাৰ্ছ লিখা চিখা মানে একোৱে নাই বহুত মানে 30K ফলোৱাৰ্ছ লাগিও ওপৰফালে পালেগৈ বৰষুণ পৰিলে সেইকাৰণে মানে মাজৰখিনি দেখাব নোৱাৰিলোঁ এতিয়া ইমানতে সামৰিছোঁ ভ্লগটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পাৰিলে যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ বাই